মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ একতাৰ বল নামৰ পাঠটি পঢ়িম। একতাৰ বল। মহিকান্ত বৰুৱা গাঁওখনৰ গাঁওবুঢ়া। তেওঁ গাঁওখনৰ মানুহক মিলা প্ৰীতিৰে থাকিবলৈ সময়ে সময়ে উপদেশ দিয়ে, কিন্তু তেওঁৰ নাতি নাতিনীহঁতৰ মাজত মিলা প্ৰীতি নাই। নাতি নাতিনীহঁতৰ মাজত মিলা প্ৰীতি নোহোৱা দেখি মহিকান্তৰ মহা চিন্তা। এনে অৱস্থাত এদিন জহকালি সন্ধিয়া ককাক মহিকান্তই সিহঁতক কাষলৈ মাতি আনি ক'লে, আজি মই তোমালোকক এটা মজাৰ সাধু ক'ম। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে। ককাকে আৰম্ভ কৰিলে। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক। পুতেককেইজনৰ মাজত একেবাৰেই মিলা প্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা তেওঁলোকক নানান মূল্যৱান উপদেশ দি আহিছিল, কিন্তু দেউতাকৰ উপদেশলৈ পুতেকহঁতে কাণ সাৰে কৰা নাছিল। দেউতাকে বহু কষ্টৰে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। পুতেকহঁতে কিন্তু দেউতাকক কোনো ধৰণৰ সহায় কৰা নাছিল। একতাৰ বল নামৰ এই পাঠটিত কাৰ কথা কোৱা হৈছে? মহিকান্ত বৰুৱাৰ পৰিয়ালৰ কথা কোৱা হৈছে। আৰু মহিকান্ত বৰুৱা হৈছে গাঁওখনৰ গাঁওবুঢ়া। তেওঁ কি কয়, সময়ে সময়ে গাঁওখনৰ মানুহক মিলা প্ৰীতিৰে থাকিবলৈ উপদেশ দিয়ে। তেওঁ গাঁওখনৰ গাঁওবুঢ়া হোৱাৰ কাৰণে কি কয়, গাঁৱৰ সকলো মানুহে যাতে মিলিজুলি বাস কৰে তাৰ কাৰণে তেওঁ উপদেশ দিয়ে, কিন্তু তেওঁৰ নাতি নাতিনীহঁতৰ মাজত মিলা প্ৰীতি নাই। নাতি নাতিনীহঁতৰ মাজত মিলা প্ৰীতি নোহোৱা দেখি মহিকান্তৰ মহা চিন্তা। এতিয়া মহিকান্তই লোককহে কয় বোলে, তোমালোকে গোটেই গাঁৱৰ মানুহক কয় যে তোমালোকে মিলা প্ৰীতিৰে থাকিবা, কিন্তু তেওঁৰ নিজৰ পৰিয়ালৰ মাজতে মিলা প্ৰীতি নাই। আৰু সেই কথাতে মহিকান্তৰ মহা চিন্তা। এনে অৱস্থাত এদিন জহকালি সন্ধিয়া ককাক মহিকান্তই সিহঁতক কাষলৈ মাতি আনি ক'লে। আৰু এনেকুৱা অৱস্থা দেখি মহিকান্তই এটা সিদ্ধান্ত কৰিলে যে নাতি নাতিনীহঁতক এদিন তেওঁ কাষলৈ মাতি আনিলে আৰু মাতি আনি ক'লে যে আজি মই তোমালোকক এটা মজাৰ সাধু ক'ম। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে। তাৰপিছত মহিকান্তই বুদ্ধি কৰি সিহঁতক সকলো নাতি নাতিনীকে মাতি আনিলে সাধু ক'ম বুলি। আৰু সাধু ক'ম বুলি কোৱাৰ লগে লগে সিহঁত সকলো নাতি নাতিনী ককাকৰ ওচৰত জুম বান্ধিলে। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক। পুতেককেইজনৰ মাজত একেবাৰেই মিলা প্ৰীতি নাছিল। এইডোখৰত কৈছে যে এখন গাঁৱত ককাকে সাধুটো কোৱা আৰম্ভ কৰিলে। সাধুটো কি? এখন গাঁৱত এজন খেতিয়ক আছিল আৰু খেতিয়কজনৰ কি আছিল? 4জন পুতেক আছিল। আৰু পুতেককেইজনৰ মাজত একেবাৰে মিলা প্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা তেওঁলোকক নানান মূল্যৱান উপদেশ দি আহিছিল। আৰু দেউতাকে কি কৰিছিলে? তেওঁলোকক সৰুৰে পৰাই নানা ধৰণৰ মূল্যৱান উপদেশ দি আহিছিলে, কিন্তু দেউতাকৰ উপদেশলৈ পুতেকহঁতৰ কাণ সাৰি নাছিল। আৰু দেউতাকৰ কথাত পুতেকহঁতে কি কৰা নাছিল? গুৰুত্বই দিয়া নাছিল। দেউতাকে বহু কষ্টৰে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। দেউতাক যিহেতু খেতিয়ক, আৰু খেতিয়কজনে কি কৰিছিলে? বহু কষ্ট কৰি নিজৰ পৰিয়ালটো পোহপাল দিছিলে। পুতেকহঁতে কিন্তু দেউতাকক কোনো ধৰণৰ সহায় কৰা নাছিলে। আৰু পুতেকহঁতে কি দেউতাকৰ সেই খেতি বাতি কামত কোনো ধৰণৰ সহায় কৰা নাছিল। গতিকে আমি এই দুটা প্ৰেক্ষাপট আমি কি পালোঁ? প্ৰথমতে পালোঁ যে মহিকান্ত বৰুৱা হৈছে গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁ সকলো মানুহকে মিলা প্ৰীতিৰে থাকিবলৈ কয়, কিন্তু তেওঁৰ নাতি নাতিনীহঁতৰ মাজতে কোনো ধৰণৰ মিলা প্ৰীতি নাই। আৰু সেই কথাত কি মহিকান্তৰ মহা চিন্তা। আৰু মহিকান্তই সেই কথা চিন্তাতে তেওঁ কি কৰিলে? এদিন জহকালি মানে ঠাণ্ডা দিনত সন্ধিয়া সকলোকে নাতি নাতিনীহঁতৰ নিজৰ কাষলৈ মাতি এটা সাধু ক'ম বুলি ক'লে। আৰু সাধু ক'ম বুলি কোৱাৰ লগে লগে নাতিনীহঁত ককাকৰ কাষত জুম বান্ধিলেহি। তাৰপিছত কি কৰিলে? ককাকে সাধু কোৱা আৰম্ভ কৰিলে। আৰু সাধুটো কি বুলি ক'লে? সাধুটো ক'লে যে এখন গাঁৱত এজন খেতিয়ক আছিল আৰু খেতিয়কজনৰ 4জন পুতেক আছিল। আৰু পুতেককেইজনৰ মাজত কোনো ধৰণৰ মিলা প্ৰীতি নাছিল। দেউতাকে তেওঁলোকক সৰু বৰ বহুতো উপদেশ দিছিল, কিন্তু সেই কথা পুতেকহঁতে কোনো গুৰুত্ব দিয়া নাছিলে।
দেউতাকে বহু কষ্ট কৰি খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল, কিন্তু পুতেকহঁতে কি কোনো ধৰণৰ সহায় কৰা নাছিলে, হয়নে? আমি এতিয়া এই পাঠটি আমি এইডোখৰলৈকে আমি এইখিনি কথাই জানিব পাৰিলোঁ। ইয়াৰ পিছৰখিনি আমি অন্য এটা ভিডিঅ'ত পঢ়িম।